নমস্কাৰ, মই জুৰিবুৰীৰ মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'ত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা শুভ কামত ওলাই আহিছোঁ। আগত মাহঁত গৈছে আৰু এতিয়া বা আৰু মই আহি আছোঁ। আৰু শুভ কামটো কি ক'ম বাৰু আপোনালোক দেখাই আছোঁ লাহে লাহে। কি হয়গৈ নাজানো আৰু, কিন্তু সেইটো কামতে বুলি ওলাই আহিছোঁ। আৰু ঘৰত ষ্টাৰ্ট কৰিবলৈ নহ'ল ভিডিঅ'টো, সেইটো কাৰণে ৰাস্তাতে ৰখি ষ্টাৰ্ট কৰি লৈছোঁ। আৰু এতিয়া বাকী চাই থাককচোন কি হয়তো। আৰু আহি থাকোঁতে এয়া কাক দেখাবলৈ দেখিছেই নহয়, এনেকুৱা আপুৰুগীয়া সম্পদবিলাক সঁচাকৈ আজিকালি লুপ্ত হৈ হ'ব ধৰিছে নহয়নে? আহি পাই গ'লোঁ এয়া যোৰহাট TVS ডিলাৰ। একচুৱেলি আমি আহিছোঁ আজি এখন স্কুটি ল'বৰ কাৰণে, আৰু মোৰ আগে আগে গৈ আছে এয়া আমাৰ মেম, আৰু মাহঁতটো আগত আহিলেই। মাহঁতে কথা বতৰা পাতি আছে, আৰু এইবিলাক চাওকচোন কিমান মানুহ বহি আছে। এইবিলাক চব বাইক আৰু স্কুটি লোৱা মানুহ। কোনটো কালাৰ ল'ম চইচ কৰা হৈ গ'ল। আৰু এতিয়া এয়া মা বা ভিডিঅ'ৱে কাগজ পত্ৰ কৰিবৰ কাৰণে বহি আছে, তাৰপিছতে নিবৰ কাৰণে ৰেডি হৈ যাব। আৰু ফাইনেলি সকলোবিলাক কৰি মেলি ৰেডি হৈ গ'ল। আৰু এতিয়া আপোনালোককো দেখাই দিছোঁ কোনখননো আমি চিলেক্ট কৰিলোঁ। কেনেকুৱা লাগিছে ক'বচোন দেই কমেণ্টত। এণ্টক 125খনকে ল'লোঁ, আৰু স্কুটিখন মোৰ ভাল লাগিছে। আৰু আপোনালোকৰ বা কেনেকুৱা লাগিছে ক'ব। আৰু বিশেষকৈ স্কুটিখন চুজ কৰিছে আমাৰ ভিনদেউৱে, আৰু কালাৰটো চুজ কৰিছোঁ মই। আমাৰ ভণ্টিক লাগে আকৌ ৰেড কালাৰ, কিন্তু ৰেড কালাৰটো মোৰ ভাল নালাগে। অকণমান এতিয়া মই চলাই চাইছোঁ। নতুন গাড়ী অকণমান চলাই নাচালে কেনেকৈ হ'ব নহয় জানো বাৰু। তাৰ পাছতে আমি আহি পাইছোঁহে। ভাগিনহঁতে থালি ৰেডি কৰি থৈ দিছে নতুন আলহীক আদৰিবৰ কাৰণে। ভালো লাগিছে বাৰু, কাৰণ আমি ঘৰত যিহেতু কোনো নাছিলোঁ ডাঙৰবিলাক, তাহাঁতি সৰুকেইজনীয়ে যে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিব পাৰিছে। এই অকণমান সৰু সুৰাকৈ নিয়ম অলপমান কৰি লৈছে আৰু। কিন্তু আমাৰ অৱস্থা বেয়া। যাওঁতেও বৰষুণত তিতিলোঁ, আহোঁতেতো ক'বই নালাগে আৰু, ৰখি ৰখি আহিছোঁ। বৰষুণত তিতি একদম জুৰুলি জুপুৰি। गली में आजा निकला तुम आए तो आया मुझे याद गली में आजा निकला जाने कितने दिनों के बाद गली में आजा निकला जाने আৰু আমি ইমান তেনেকৈ খাচ মানে নিয়ম কৰিব নাজানো আৰু দেই, সঁচা কথা ক'বলৈ হ'লে। যি পাৰিছোঁ তেনেকেই কৰিছোঁ আৰু। গলি মে আ